নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এয়া ৰাতিপুৱা এতিয়া 6:30 বাজিছে। আজি আমি ভাবিছোঁ গোটেই পৰিয়ালটোৱে এটা মানে কি কয় বনভোজ মানে বছৰৰ শেষ যেতিয়া আমি আজি যাম পিকনিক। ক'ত যামনো পিকনিক আপোনালোকক দেখাম। আজি আয়োজন আপোনালোকক দেখাম ব্লগ পাকঘৰলৈ। কণী বইল হৈ গ'ল, চুপ ৰেডি আছে। পোলাও ৰেডি কৰিলা? আৰু কণীও বইল কৰিলে। এয়া চব ৰেডি কৰি হৈ গ'ল। তাৰপিছত মোৰ ভিডিঅ'টো চাই থাকিব আৰু আমি ক'ত যাম নহয় জানো। এতিয়া মই ওলাওঁ। আমি মানে কি হয় 7:30 ইয়াৰ পৰা ওলাই যাম আৰু নহয় জানো। 7:30 ইয়াৰ পৰা ওলাম। তাৰপিছত এতিয়া 7টাও বজা নাই। এতিয়া উঠি ল'লে চাহ তাহখিনি দি লওঁ নহয় জানো। তাৰপিছত আমি ক'ত যাম আপোনাক দেখাই আছোঁ। আপোনালোকে এতিয়াকে লাষ্টত গম পাব, এতিয়া গম নাপাব। ভণ্টি আহি পালেহি। এতিয়া আমি মোৰ ওলাই হোৱাই নাই, অলপ ওলাই লওঁ মানে চেষ্টাই কৰিলোঁ কিন্তু বস্তুবোৰ সামৰি লওঁ। তাৰপিছত এতিয়া ভণ্টি আহিছে। ভণ্টিক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। চববোৰ ৰেডি হৈ ৰখি ওলাইছোঁ আমি এতিয়া। মিমি আমি ক'ত যাম? পিকনিক। আমি পিকনিক যাম। সুইমিং পুল যাম। বাবা গাড়ী ষ্টাৰ্ট দিলে। মাইনা হাই কৈ দিয়া। বাইহে কৈছা। আমি যাব ওলাইছোঁ। ক'ত যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ বাকী মানুহখিনি বাকী পূজাৰ ভিনিয়েক চাওঁ আহিছা। ক'ত যাবা? মোৰহে ঠাণ্ডা লগা নাই মানে। এয়া ব'লা ব'লা। পালোহি আমাৰ গন্তব্যস্থান। আমি পাই গৈছোঁহি। আপোনালোকক দেখাই আছোঁ জেগাটো। আপোনালোকে গেছ কৰক। বায়ে ফোন কৰিছে, বাক কৈ লৈছে। এবাৰ আপোনালোকে জেগাটো চাই লওক। হয়, ইমান ধুনীয়া। এয়া হৈছে পানীমূৰ ডিমা হাছাৰ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই। আৰু বহুত ধুনীয়া হয়, ৰাস্তাও বহুত ধুনীয়া হয়। আহিব আপোনালোকো। তাকে পোলাও বহাই দিয়া হৈছে। বিৰাট জুই ধৰিছে।
ইয়াত ব'টিং কৰিব আহিলোঁ। ব'টিঙত আমাৰ পাৰ পাৰ্চন 100কৈ লৈছে। এনেকুৱা নহয় যে 100 ইয়াত 50ও হয়, কেতিয়াবাতো 20ও লয়। সেইকাৰণে ইয়াত খালি পে' কৰিব লাগে। আপোনালোকে আহিব আৰু বহুত ধুনীয়া ভিউ হয়, বহুত এনজয় কৰিব পাৰিব আপোনালোকে। বাহিৰৰ দেশৰ নিচিনাই লাগিব আপোনালোকৰো। এইফালে চাই দে এবাৰ চুমি এবাৰ ফটো লৈছোঁ হা। আহিলোঁ ষ্টাইল মাৰি যাম এতিয়া আমি এনেকৈ। মাইনাই প্ৰেছাৰ কুকাৰ সৈতে যাব ওলাইছে। যাবা নেকি বাহিৰত? মাইনা যাব, যাবা? তুমি যাবা? আহা। ময়ো নাযাব। এয়া লাষ্টত এয়া অৱস্থা, পিকনিক খালে। আপোনালোকে যদি পিকনিক আহে ন, বডি চডি বনাই আহিব, পুৰা ফিট হ'ব লাগিব। পাহাৰ উঠিবলৈ অকণমান সাহসটো লাগে ন গাইছ। ধুনীয়া টিপছ। আমাৰ পিকনিক এতিয়া সামৰিছোঁ, আমি যাওঁ এতিয়া নহয় জানো? কেনেকুৱা লাগিলে? মজা মজা। মই বহুত গৰম লাগিলে, বহুত গৰম। কেনেকুৱা লাগিলে মিনটো? জুলাই মাহৰ পেল আহিছে। আল্টিমেট। গ'লো কেনেকুৱা লাগিলে? ঠিক ঠাক। বা কেনেকুৱা লাগিলে? মজা। পূজা কোৱা কেনেকুৱা লাগিলে? ভাগৰ লাগিছে। মিনটো কেনেকুৱা লাগিলে? তোমাৰ কেনেকুৱা লাগিলে? ভাল। এই মনে মনে আছে এইটো তুমিও কিনিলা? হা পিন্ধি দেখাই দিয়া। দেখাই দিয়া এবাৰ। চুমি কেনেকুৱা লাগিলে? মজা লাগিলেতো? ভাল লাগিলে। মোৰো বহুত ভাল লাগিছে। দেউতা কেনেকুৱা লাগিলে? মজা দেখিলে। গৰমত কোনো থাকিব পৰা নাই খালি। চাহ খাব নামিছোঁ। সেইটো লগ মোবাইল চাহ খাই লওঁ অলপ, তাৰপিছত ঘৰলৈ যাম আৰু। কাপোৰ তিতা হৈ আছে, পৰি না। চবেই চাহ খাব লৈছে। আমি
আমি এতিয়া চাহ খালোঁ এতিয়া আকৌ যাওঁ ঘৰলৈ খাই থাকে পপকৰ্ণ পপকৰ্ণটো বহুত টেষ্টি এইটো টমেটো পপকৰ্ণ আমি প্ৰথম খাইছোঁ ভাল লাগিছে বাটাৰটো খাওঁ টমেটোটো আমি প্ৰথম খাইছোঁ মানে ভাল লাগিছে খাই আহি আছোঁ আমি ফাইনেলি ঘৰ পালোহি এতিয়া গাড়ীৰ পৰা নানামো গাড়ীৰ পৰা নামিম কেনেকৈ ঘৰৰ ৰুমত চাবি নে ঘৰৰ চাবিয়ে নে এতিয়া ৰোক এয়া আহি পালোহি ঘৰ ফ্ৰেছ হৈ আহিছোঁ বহুত ভাগৰ লাগিছে বহুত দূৰ আছিলে কিন্তু ৰাস্তাটো ভাল আছিলে সেইকাৰণে ইমান বেয়া নালাগিলে বহুত ভাল লাগিলে আজিৰ দিনটো এনেকৈ ফেমিলিৰ লগত ফাৰ্ষ্ট মই পিকনিক গৈছোঁ ফেমিলি মানে কি হয় মোৰ হাজবেণ্ডৰ লগতো ফাৰ্ষ্ট পিকনিক ভাল লাগিছে সেইকাৰণে যি নহওক আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ তো মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই